ক্ৰিছমাছৰ বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। এই আমাৰ বেল্ট নম্বৰ 2ত আছে হেৰিটো লাগেজটো। একচুৱেলি মই লাগেজ হেৰি কৰা নাছিলোঁ, লাগেজ লোৱা নাছিলোঁ, হেণ্ড লাগেজ লৈছিলোঁ। কিন্তু কি হ'ল, যোনবিলাক মোৰ অকণমান তাৰমানে বনোৱা ঘৰৰ পৰা কিছুমান ইণ্ডিয়ান মছলা মই লৈ আহিছিলোঁ। চ' লৈ অহাৰ কাৰণে মোৰ হেণ্ড লাগেজটো তাৰমানে হেৰি চেক ইনত দিব লগাত পৰি গ'ল আৰু। চ' এতিয়া গৈ আছোঁ। ক'ত গ'ল বেল্ট নম্বৰ গ'ল 5, বেল্ট নম্বৰ 6। চ' ফাইনেলি লাগেজটো লৈ ল'লোঁ। তো গোটেই ইমিগ্ৰেশ্যন হৈ গ'ল আৰু কিছুমান মোৰ একচুৱেলি এটা প্ৰব্লেম হৈ গৈছিলে যে পাছপৰ্টখন ইমিগ্ৰেশ্যনত লোড লোৱা নাছিলে। চ' লোড নোলোৱাৰ কাৰণে আকৌ অকণমান 15 to 20 মিনিটছ ৰখিব লগা হ'ল। বাট নাও ইমিগ্ৰেশ্যনটো ক্লিয়াৰ কৰিলোঁ আৰু অকণমান টেনশ্যন হৈ গৈছিলে। চ' তো ইয়াতে ওলালোঁ ফাইনেলি। আৰু আমাৰ ইয়াতে ক'ৰবাত কেব ড্ৰাইভাৰটো ৱেইট কৰি আছে। Hi. Hello. Hello. I'm Samir. Hi. So where is the car? Our car is outside. Okay. Outside the car park. Okay. Can we walk? Yeah, sure. No problem. So, আহি পালোঁ, লাগেজবিলাক থওঁ আৰু ন। ইয়াতে ৰখিলোঁ, অকণমান ভাবিলোঁ যে হোমষ্টে বুক কৰিছোঁ ন, তো ইয়াৰ পৰা অকণমান গ্ৰ'চাৰী লৈ লওঁ আৰু ৰাতি বনাম আৰু। মেইনলি চি ফুড মই বিচাৰি আছোঁ, কিন্তু ইয়াৰ পৰা ল'ব মন নাছিলে চি ফুড। চাওঁ এতিয়া ইয়াতে পাওঁ নে নাই। বস্তুবিলাক লোৱা হৈ গ'ল। এই বিলিং কাউণ্টাৰত হেৰি কৰিলোঁ, বিল কৰিলোঁ, এইবিলাক লোৱা হৈ গ'ল আৰু বেছিক বস্তু গোটেইখিনি 5 দিনৰ বস্তু গোটেই লৈ লৈ। ইয়াতে আহি এটা বস্তু ফিল কৰিলোঁ, ফাৰ্ষ্ট অফ অল ওলোৱাৰ লগে লগে বহুত বেছি গৰম। মইতো কাৰণ অকণমান ৱাৰ্ম ক্লথছ পিন্ধি আহিছিলোঁ এয়াৰপৰ্টৰ ভিতৰত, কাৰণ এচিটো বহুত বেছি চলি থাকে ন, তো সেইটো কাৰণে অকণমান হেৰি হয় আৰু। বাট ইয়াতে আহি গৰম লাগিছে আৰু বহুত ধুনীয়া লাগিছে। আৰু ইয়াতে এনেকুৱা ফিল হোৱা নাই যে ক'ৰবাত ফৰেনত আহিছোঁ ন, অকণমান ইণ্ডিয়া টাইপে ভাইব আহিছে। আৰু মানুহবিলাক বহুত লাভলি হয়, চবে গ্ৰিটিংছ বহুত ভালদৰে দিয়ে। আৰু মেইন যোনটো বস্তু ভাল লাগিছে, আমাৰ ড্ৰাইভাৰটো বহুত ভাল হয়। আৰু গোটেই জাৰ্ণিটো আমাৰ লগত এই ড্ৰাইভাৰজনে থাকিব আৰু। বহুত ট্ৰাফিক আছিলে, চ' ট্ৰাফিক থকাৰ কাৰণে ইয়াৰ পৰা আমাৰ যোনটো ড্ৰাইভাৰ আছিলে এই শ্বৰ্টকাট লৈ ল'লে। এতিয়া বাহিৰত আহি গ'লোঁ, ইয়াৰ পৰা একজেক্টলি 15 কিলোমিটাৰ্ছ আকৌ যাব লাগিব। আমি হোমষ্টেটো বুক কৰিছোঁ তাতে। এই গাড়ীখন চাওক, গাড়ীখন কেনেকুৱা লাগিছে, পূৰা অল্ড স্কুল। Okay, this one. তো আহি পালোঁ আমি।
এইটো হ'ল হোমষ্টেটো আমি আহি পালোঁ আৰু এই গেটটো খুলি আছে আৰু অকণমান দেৰি হ'ল কাৰণ মাজতে আমি শ্বপিং টপিং কৰিছিলোঁ আৰু যিমান গ্ৰচাৰী কিনিব লগা আছিলে কিনিলোঁ ৰুমটোৰ ভিতৰত মই দেখাই আছোঁ অকণমান পিছত বাপৰে ৱাও ধুনীয়া হয় ন নক ভাল লাগিছে হেল্ল' চাই ওলালোঁ এতিয়া 6:30 হৈছে মৰ্ণিং এতিয়া গৈ আছোঁ ফিছ মাৰ্কেট লাইফত ফাৰ্ষ্ট টাইম ইমান মাছৰ বজাৰ দেখা পালোঁ হয়নে হা মাছৰ বজাৰ হেনো এইটো লৈ ল'লোঁ টুনা টুনা ফিছৰ নামটো চবে শুনিছে চাগে জানে টুনা ইজ এ ভেৰি ফেমাছ আমি এইটো লৈ ল'লোঁ টুনা আমাৰ তাত নাপায়